নতুন চেনেল যদি খুলিছে, ছাবস্ক্ৰাইবাৰ বঢ়া নাই, ৱাটচ টাইম হ'বনে নহয়, এইবিলাক ভাবি ভাবি যদি চেনেলত কষ্ট কৰিও আকৌ কষ্ট কৰিবলৈ এৰি দিছে, তেতিয়াহ'লে আপোনালোক নিশ্চয়কৈ মূৰ্খ হ'ব। মূৰ্খ বুলি কোৱা নাই, মানে মূৰ্খ হ'ব। কিয়নো ঘঁহি থাকিলে শিলো হৈ যায় বুলি কথা এষাৰ আছে, আৰু ধৈৰ্যৰ ফল মিঠা বুলি কথা এষাৰ আছে। তাৰেই প্ৰমাণ আজি তাৰমানে হাতে হাতে পালোঁ। প্ৰথমতেই আপোনালোকক বহুত ধন্যবাদ, কিয়নো সুমন ফাৰ্মিং লাইফ আৰু কালচাৰ অফ আছাম নামেৰে এই ইউটিউব চেনেলটি, যিটো চেনেলত বৰ্তমান এই ভিডিঅ'টো চাই আছে, সেই চেনেলটো আজি মনিটাইজেশ্যন হ'ল। এয়া আপোনালোকৰে আশীৰ্বাদ, আপোনালোকৰ মৰম। গতিকে অনাগত দিনত আপোনালোকৰ মৰম চেনেহ এনেকৈ পাই থাকিম বুলি আশাবাদী। আৰু আজিৰ পৰা দায়িত্বও বাঢ়িল, ফাৰ্মিঙৰ লগত ৰিলেটেড, খেতি বাতিৰ লগত জড়িত ভিডিঅ'সমূহ যাতে কৃষক বন্ধুসকল উপকৃত হয়, যিহেতু আপোনালোকক খুব ভাল কণ্টেণ্ট দিব লাগিব এতিয়াৰ পৰা। আৰু এটা কথা ক'ব বিচাৰিম, যিসকল নতুন ইউটিউবাৰ, যিসকলে বৰ্তমান নতুনকৈ চেনেল খুলি কষ্ট কৰি আছে, কাম কৰি আছে, যিসকলে হতাশ হৈ আছে যে চেনেলটো মনিটাইজেশ্যন হ'বনে নহয়, বা এনেকুৱা ধৰণৰ বিভিন্ন কথা মনলৈ যদি আহি আছে, আপোনালোকে একেবাৰে টেনশ্যন নল'ব। মনিটাইজেশ্যন 110% হ'ব। খালি আপোনালোকৰ ধৈৰ্য লাগিব আৰু খুব ভাল কণ্টেণ্ট বনাব লাগিব। চাব যাতে কণ্টেণ্টসমূহত কপিৰাইট নালাগে, বা কণ্টেণ্টসমূহৰ পৰা কোনো ধৰণৰ মিউজিক ব্যৱহাৰ নকৰিব। প্ৰথম কথা, আপোনালোকে যেতিয়ালৈকে মনিটাইজেশ্যন নহয় তেতিয়ালৈকে আপোনালোকে মিউজিক কোনো কাৰণত ব্যৱহাৰ নকৰিব। আগতে মোৰ এটা চেনেল আছিলে, সেই চেনেলটো বহুত গ্ৰ'থ হৈছিলে। আপোনাৰ ৰূপহী অসমৰ ৰংমন বুলি চেনেলটো আছিলে, আপোনালোকে চাৰ্চ কৰিলে এতিয়াও পাব। সেই চেনেলটোত কাম কৰি আছিলোঁ, মনিটাইজেশ্যনো হৈছিলে, ৰেভিনিউ আহিছিলে। কিবা কাৰণত চেনেলটো আপোনাৰ ৰেভিনিউ নবঢ়া হ'ল। মুঠতে কি হ'ল নাজানো, চেনেলটো মানে সম্পূৰ্ণৰূপে বহি গ'ল, কাম নোহোৱা হ'ল। তথাপিও ধৈৰ্য হেৰুৱাই দিয়া নাছিলোঁ। আকৌ এটা চেনেল খুলিলোঁ, আৰু সেই চেনেলটো খুলি ফাৰ্মিঙৰ লগত ৰিলেটেড, খেতি বাতিৰ লগত জড়িত ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিলোঁ। আৰু সেই ভিডিঅ'সমূহ ৰাইজে ভাল পালে, আপোনালোকে ভাল পালে আৰু মৰম দিলে। আজি এয়া চেনেল মনিটাইজেশ্যন হৈ গ'ল। কেতিয়াও আধাতে এৰি নিদিব, সম্পূৰ্ণ শেষ নোহোৱালৈকে। নিশ্চয় 1000 ছাবস্ক্ৰাইবাৰ হ'ব, নিশ্চয় 4000 ঘণ্টা ৱাটচ টাইম হ'ব এবছৰৰ ভিতৰত। তেতিয়াহে, যেতিয়া নেকি আপুনি 30%ও যদি আপুনি ইউটিউবত সময় দিয়ে, বা ভিডিঅ' চিডিঅ' বনোৱাত সময় দিয়ে, আৰু ভাল কণ্টেণ্ট যদি বনায়, তেতিয়াহ'লে আপোনালোকৰ 4000 ঘণ্টা ৱাটচ টাইম আৰু 1000 ছাবস্ক্ৰাইবাৰ হ'বলৈ এমাহো নালাগে। মাত্ৰ এটা ভিডিঅ' যদি ভাইৰেল হয়, আপোনাৰ চেনেল চুটকিত মনিটাইজেশ্যন হৈ যাব। এই কথা কেইষাৰ মই ভিউৱাৰ্ছটো বঢ়াবলৈ বা আপোনালোকক সান্তনা দিবলৈ কোৱা নাই, প্ৰকৃততে কৈছোঁ। আপোনালোকে মানে ইউটিউব চেনেল খুলি যদি মানে ছাবস্ক্ৰাইবাৰ হ'বনে, ৱাটচ টাইম হ'বনে বুলি ভাবি যদি মানে টেনশ্যন লৈ আছে, তো টেনশ্যন ল'বলৈ বাদ দিয়ক আৰু কাম কৰি থাকক। মনিটাইজেশ্যনৰ কথাটো পাহৰি যাওক, মাত্ৰ কাম কৰক। আৰু ভিডিঅ'সমূহ প্ৰথম পৰ্যায়ত অকণমান দীঘলকৈ বনাব, আৰু ভাল কণ্টেণ্ট বনাব, যাতে মানে ৰিচটো বাঢ়ে। মানুহে কমচে কম সেই ভিডিঅ'টো 10 মিনিটৰ ভিডিঅ'টো মানুহে যদি 2-3 মিনিটো চায়, তেতিয়া গম পাব আৰু আপোনাৰ ভিডিঅ' চলিব বুলি। আৰু মোৰ চেনেলটো মানে টেক ৰিলেটেড চেনেল নহয়, যদিও মোৰ চেনেলটো যেনেকৈ মনিটাইজেশ্যন হ'ল, গোটেই বস্তুখিনি মই স্ক্ৰীন ৰেকৰ্ডিং কৰি থৈ দিছোঁ। আপোনালোকে যদি কোনোবাই চাব বিচাৰে কেনেকৈ কি হ'ল, মোক কমেণ্ট কৰিব। মই নিশ্চয় যিকোনো এটা প্ৰকাৰে মানে ভিডিঅ'টো আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিম। সেয়াই, মুঠতে চেনেলটো মনিটাইজেশ্যন কৰিবলৈকে যে কাম কৰিব লাগিব সেইটো কথা নহয়। সেই আপুনি যিখিনি ভিডিঅ' দিছে, সেই ভিডিঅ'খিনিৰ পৰা মানুহে কি শিকিছে, কি বুজিছে, বহুত বেছি বুজাব নোৱাৰিলেও, বহুত বেছি শিকাব নোৱাৰিলেও, কিবা মেছেজ এটা পাব লাগিব, যাতে মানুহে যিকোনো XYZ কিবা এটা চাৰ্চ কৰে, মানুহে যিকোনো এটা প্ৰয়োজন হ'লে ইউটিউবত চাৰ্চ কৰে, সেই চাৰ্চবিলাকৰ মাজতে আপোনাৰ ভিডিঅ'টো যাতে কোনোবা নহয় কোনোবা অকণমান কথা জানিবলগীয়া থাকে। এতিয়া মই থাম্বনেইলখন লগাইছোঁ এই ভিডিঅ'টোত, যে ফাইনেলি মোৰ চেনেলটো মনিটাইজেশ্যন হৈ গ'ল। নিশ্চয়কৈ মানে ইউটিউবত নতুনকৈ কাম কৰি থকা মানুহখিনিয়ে নিশ্চয় এই ভিডিঅ'টো ক্লিক কৰিছে। সেইটোৱে বস্তুটো, যাতে সেই মানুহখিনিক মই ক'ব পৰাকৈ মানে মানুহখিনিক কি মেছেজ দিব বিচাৰিছোঁ, যিসকলে মানে কাম কৰি আছে বা মনিটাইজেশ্যন হ'ব বুলি হেৰি কৰি আছে, সেইসকলে মানে জানিব পৰা কিবা এটা এই ভিডিঅ'টোত থাম্বনেইলখনত কিবা এটা দেখিছে, বা থাম্বনেইলখনত কিবা এটা পাইছে, সেইটো কাৰণে ভিডিঅ'টো ক্লিক কৰিছে। আৰু যদি সেই বস্তুটোকে যদি মই দিব নোৱাৰোঁ ক্লিক কৰাৰ পাছতো, তেনেহ'লে সেই ভিডিঅ'টো মানুহে নাচাব। আৰু কিবা এটা শিকিবলৈ বা বুজিবলৈহে মানুহে ইউটিউবত ভিডিঅ' এটা চাৰ্চ কৰে, বা স্ক্ৰল কৰি গৈ থাকিলেও যদি নিজৰ লগত অকণমান সম্বন্ধিত যদি কিবা এটা পায়, তেতিয়াহে সেই ভিডিঅ'টো চায়। আৰু আপোনালোকে থাম্বনেইলসমূহ ভালকৈ বনাবলৈ চেষ্টা কৰিব। প্ৰথম কথা,
যাতে মানুহখিনি আকৰ্ষিত হয়। আৰু দ্বিতীয় কথা, যাতে সেই ভিডিঅ'টোৰ পৰা মানুহজন কিবা এটা উপকৃত হয়, যাতে মানে আপুনি পিছত যিটো ভিডিঅ' দিব, যাতে সেই ভিডিঅ'টোও মানুহজনে চায় বা আপোনাক ছাবস্ক্ৰাইব কৰি থৈ যায়, সেই বস্তুটো কৰিব। তেনেকুৱা ধৰণে ভিডিঅ' বনাব, যাতে আপোনাৰ ভিডিঅ'টো প্ৰথম চোৱা মানুহজনে আপোনাক অকণমান হ'লেও ভাল পায়, যাতে ছাবস্ক্ৰাইব কৰি থৈ যায়। তেতিয়াহে আপোনাৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব, লগতে ৱাটচ টাইমটোও বাঢ়িব। তেনেকৈ ইউটিউবত কাম কৰিব লাগিব। মই আগতেও মোৰ চেনেল আছিলে, কাম কৰিছোঁ। পুৰণা কথাটো মনত পেলাই লাভেই নাই। গতিকে এতিয়া এই চেনেলটো মনিটাইজেশ্যন হ'ল। ভিউৱাৰ্ছসকলক, কৃষক বন্ধুসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকল ইউটিউবত কাম কৰি আছে নতুনকৈ, চেনেল বৰ্তমান এতিয়াও মনিটাইজেশ্যন হোৱা নাই, হৈ আছে, সেইসকলে মোক কমেণ্ট কৰিব, মই কেনেকৈনো কি ধৰণে মনিটাইজেশ্যন কৰিলোঁ, কি প্ৰচেছ মানি চলিছিলোঁ, গোটেই বস্তুখিনি আপোনালোকক একদম সঁচা কথা ক'বলৈ চেষ্টা কৰিম, মানে সঁচাকৈ ক'ম। কিয়নো সঁচা বুলি এইটো কাৰণেই কৈছোঁ, আজিকালি বহুত টেক চেনেল আছে, অকল ভিউজটোৰ কাৰণে থাম্বনেইল এখন যেহা তেহা বনাব, কিন্তু তাৰপৰা আপুনি 100% চলিউশ্যন একো নাপায়। যিহেতু আমি সৰু ইউটিউবাৰ, বা মোৰ এইটো এক্সপিৰিয়েঞ্চ, যিটো আপোনালোকক শ্বেয়াৰ কৰিবলৈ মই অকণো কুণ্ঠাবোধ নকৰোঁ। আপোনালোকে কমেণ্ট কৰিব, মই যিকোনো প্ৰকাৰে, যদিও মোৰ টেক চেনেল নহয়, ফাৰ্মিং চেনেল হয়, মই যিকোনো এটা প্ৰকাৰে আপোনালোকক উপকাৰ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।